গাড়ীটা থৈ তো মই ক'লো ধুব পাবি মানুহৰ আগত হাঁচিবা লাচে লগা হৈ গৈছে মানে মোৰ দাঁতটা হৈ গৈছে একদম হালধীয়া তো যিকি নহওক এইটা বস্তুটো আজি ফ্লিপকাৰ্টৰ পৰা আহি পাল অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো মাখাৰ পিছত বোলে এই দাঁতত যোনটো হালধীয়াকৈ থাকে মানে সেইটো নাইকিয়া কৰি দিয়ে পূৰা বগা কৰি দিয়ে বোলে তো আজি ট্ৰাই কৰিম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো কৰি আছোঁ মানে এই কয়টা দিন ভাবি আছোঁ পূৰা কণ্টিনিউ ব্লগ দি থাকিম বুলি তো কিমান দূৰ পাৰোঁ নাজানো কিন্তু চেষ্টা কৰি যাম আৰু মোৰ এই লগতে কাপোৰটো খোলাই দিব লাগিব তো এতিয়া মই ইত্যাদি দাঁত মাঞ্জাই চাম কেনেকুৱা হয় আৰু মোৰ দাঁতটো চাই লওক এনেকুৱা হৈ আছে বৰ্তমান যি কি নহওক বস্তুটো অলপ হ'লেও কাম কৰিছে যিহেতু আৰু আজি প্ৰথম ইউজ কৰিলোঁ কমচে কম 1 মাহ ইউজ কৰিলে মানে ভাল ৰিজাল্ট পায় বুলি খলতাতে লিখা আছে মানে বস্তুৰ খলতাতে লিখা আছে আৰু বস্তুটো ভাল পাইছোঁ অৰ্ডাৰ কৰি আৰু বাবুক স্কুলত থৈ কিনে এতিয়া গৈ আছোঁ মই বিন্দিজ খোলাবলৈ এইটো 2 দিনৰ বেছি হ'ল মানে আঠা লাগিব যেন পাই আছোঁ বিষাব নেকি ঘৰত খোলালেও পালে হয় কিন্তু এতিয়া যে এখন ৰক্তটো আঠা লাগিব এইটোৰ কাৰণে ভয় লাগি আছে তো যিখিনি নহওক অলপ বিষ পাম বুলি ঘৰত নোখোলাকৈ মানে ফাৰ্মাচীত গৈ আছোঁ আৰু না চিনাকি ফাৰ্মাচী তো কি হয় চাং কেনেকুৱা আৰু খোলাব অলপমান বেয়াও লাগি আছে খোলাৰ পিছত মানে এই চিলাই কৰাটো পূৰা দেখি পাই থাকিম না ভাল নালাগিব যিকি নহওক খোলাব লাগিব আৰু খোলালে বোলে সোনকালে শুকায় না আৰু নিম্বু টেঙাও খাই আছোঁ লিবু চৰবত আৰু আজিহে অলপমান ৰাইট হেণ্ডি হেণ্ডেলটো ধৰিব পাই আছোঁ বাকী দিনতো নাপাইছিলোঁ একদম বিষায় আজি অলপমান পাই আছোঁ তাকে ভাবিলোঁ খোলাই আনো আৰু ডক্টৰো কৈছে খোলাও বোলে ন টান টান লাগে অলপমান টানলে বিষায় পুৰাণিটো খোলাই কেনে আকৌ নতুন বান্ধিব লগা হ'ল খোলাই কেনে গম পালোঁ যে মানে ঘাটো শুকাই নাই তো ক'লে ডক্টৰজন আৰু 2 দিনমান বান্ধি ৰাখক শুকাই যাব বুলি ক'ল তো 2 দিনমান আৰু ৰাখি চাং এইটো আৰু 2 দিনমান ৰাখিব লাগিব তাৰপিছত আকৌ খুলিম তাৰপিছত যদি নুশুকাই আকৌ বান্ধিব লাগিব মানে এইটো যদি নাবান্ধাকৈ ৰাখোঁ মানে বাহিৰত ওলালে ধূলা চোলা লাগিলে মানে বহুতে বেছি বেয়া বোলে ইনফেকশ্যন হৈ যায় এইটোৰ কাৰণে মানে বান্ধি ল'লোঁ আৰু তো এতিয়া আকৌ গৈ আছোঁ স্কুলত বাবুৰ কাৰণে ৰখি থাকিব লাগিব আৰু যেতিয়ালৈকে ছুটি নহয় আৰু স্কুলৰ পৰা আহি 2 নম্বৰ কৰিবলৈ যাব লগা হৈছে মোৰ আৰু এইফালে এই বোলে গাড়ীটা থৈ মানে বহুত বেছি লেতেৰা হৈ আছে এইটোৰ কাৰণে বোলে গাড়ীটা থৈ তো মই ক'লোঁ ধুব পাবি না এনেকৈ ধুই আছে গাড়ী ভালে থাকিব নাই ধুই আছে আৰু মইতো ধুব নাপাওঁ না এইটো আছে এইটো মানে মই ভিজাব নোৱাৰোঁ এইটো এইগিলা চাহ কেনেকুৱা হৈ আছে এইগিলা এই বোলে মানে বস্তু লেতেৰা হৈ আছে ধুব লাগে তো ধুই আছে আৰু মইতো ধুব নোৱাৰোঁ দে ধুই যদি না ধুলে মৰে ভাল মানে 300 টকা বাচি যাব সেই বোলে ধুই আছে আৰু মইতো ধুব নোৱাৰোঁ কিন্তু পানীটো মটৰ পানীটো মাৰি দিব পাম না তো লেফ্ট হেণ্ডি মাৰি দিম সি মানে এই মানে চিম্পু মাৰিব তো মই অলপ চলপকৈ হেল্প কৰিব লাগিব আৰু না যদি হেল্প নকৰোঁ এই মানে ক'ব আৰু কিবা কিবি তো দিনত অলপমান ঘুমাইছিলোঁ ঘুমৰ পৰা উঠি ভাত চাত খালোঁ ভাতত অকল ভাত হে একো নাই মাছ মাংস একো নাই এতিয়া অলপ পিছত বজাৰত যাই লৈ আনিব লাগিব আৰু এইফালে চাব পাৰে বেটা আৰু ৱাইফে কেৰম খেলাও বোলে মানে দুইজনে একদম নাজানে এইটো একদম বেলেগ টাইপ মাৰে মানে বাবুৰ কাৰণে লৈ আনিছিলোঁ মানে যিহেতু আমি দুটাই থাকিব লাগে ঘৰত কোনো মানে খেলা বস্তু নাই ক্ৰিকেটটো নেখেলে এইটোৰ কাৰণে কেৰমটোৱে আনিলোঁ আৰু তাক খেলাব মানে এনেই টাইম পাছ কৰোঁ এই চাহ কেনেকুৱা মাৰে আজিকালি অলপমান পোৱা হ'ল আৰু মানে গুটি লগাব পোৱা হ'ল আৰু আজিকালি তো বাকী যিয়ে নহওক একদম ভাত খালে একদম সুদা ভাত অকল চব্জিহে আছে এনেকুৱা ভাত খাৱা নাযায় মই নোৱাৰোঁ এনেকৈ খাব তো অলপ পিছত এনেই আমি তিনিটাই ওলাই দিম আৰু চল মাৰি পিনে এনেই ওলাই দিম আৰু মাংস নহ'লে মাছ আনিব লাগিব চল মাৰি পিনে ওলাই দিম ভাবিছিলোঁ কিন্তু সেই বোলে নাযায় মোক অকলে যাবা দে মই আৰু অকলে যাম নেকি তো সেই বুলি মই সদায় নাযাওঁ দে তই যদি নাযায় মানে মোৰ বজাৰ কৰিব ইচ্ছা নাযায় এনেকুৱা বিন্দিজ লৈ মানুহৰ আকৌ মোৰ ইচ্ছা নাযায় তো বহুতে কিবা কিবি সুধিব না আৰু ভালো নহয় এনেকুৱা টাইমত
বজাৰ কৰিব যাবা মই মানে ভাবছিলো কি মই লগত তাক লৈ যাম তাক দি বজাৰ কৰাম বুলি ভাবছিলো কিন্তু সি নাযায় বোলে মইও নাযাওঁ আৰু কিবাকে ভাত খাম আৰু ভাত খাওয়া হয় না নহয় মইতো খুদা ভাত খাব নোৱাৰো আৰু ডিমাটো মোৰ কাৰণে একদম হানিকাৰক ডিমা খালে একদম এইটো বগা হৈ থাকিব যিহেতু ইহঁতে খালে খাক ডিমা দি মই নাখাং তো মই বেলেগ বস্তু খাব লাগিব কিবা এটা ব্যৱস্থা কৰিব লাগিব তো গাড়ী ষ্টাৰ্ট দিয়া শুনা পালে বেটা এইফালে দৌৰি আহে মানে বজাৰত যাম বুলি কৈছিলো চলমাৰত সি এতিয়াও মানে মনত আছে তাৰ তো ৰল খাব কি খাব রোল খাব বলে মানে রোল খাব বলে মই কৈছিলো রোল খুৱাম বুলি তো যোৱা হলে দেখুৱাম বাৰু আৰু যদি যোৱা নহয় এই ভিডিঅ'টো এনেকুৱাই লাষ্ট হৈ যাব যোৱা হয় না নহয় তাক মই কৈ চাং আৰু না একবাৰ চ' বেটা যাবা খুজি আছে বুলি কওঁ আৰু